हेलो गाइस আজি আমি এটা নতুন টপিক্সৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ আৰু সেই টপিক্সটো হ'ল যে বৰ্তমান ভাৰতবৰ্ষত টিকটক সম্পূৰ্ণৰূপে বেন কৰি দিয়া হৈছে। টিকটক এনেকুৱা এটা এপছ যাৰ দ্বাৰা যুৱক যুৱতীয়ে নিজৰ পাৰফৰ্মেঞ্চ উলিয়াব পাৰিছিলে, নিজৰ ইনকাম চ'ৰ্চ উলিয়াব পাৰিছিলে। তাৰে ওপৰত ভিত্তি কৰি আমাৰ আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টোৰ দ্বাৰা এইটো দেখাব খুজিছোঁ যে বৰ্তমান আমাৰ টিকটক চলোৱাসকলৰ বৰ্তমান অৱস্থা আৰু কেনেকুৱা ফিল কৰি আছে তাৰে ওপৰত ভিত্তি কৰি আমাৰ ভিডিঅ'টো প্লিজ ভিডিঅ'টো এবাৰ চাই লওক। अरे भाई ये सुआ टिकटॉक बैन हुई गो रे सुआ काले नी सुआ ये मारी ले बे टिकटॉक बैन है भाई बात बोला আমি আজি পৰা ইউটিউবত ভিডিও আপলোড দিম বাদ দিয়া টিকটক মই তো টিকটকত ষ্টাৰ হ'ব ওলাইছিল বাদ দিয়া টিকটক এটো লৈ লোৱা লৈ ঘৰলৈ যোৱাগে বলা আজি পৰা এই আজি জানা আজি মোৰ ভিডিওত কিমান লাইক আহিছে জানা আজি প্ৰায় 2টা লাইক আহিছে মোৰ ভিডিওত জানা আৰু তুই কি আহিছিল ভাই মই মোৰ 5টা আহিছিলে ও ষ্টাৰ বনিলি হয় কে তুই ষ্টাৰ বনিব ওলাইছো হে আমি জাস্ট এতিয়া টিকটক বেন কৰিব ওলাইছে আমি এতিয়া আৰু টিকটক নচলাও আমি ইউটিউবত চেনেল খুলি হেৰি ইউটিউব চলাও এতিয়া